নমস্কাৰ আজি আমাৰ বেহেৰগাঁও জিলা UPPL দলৰ ফালৰ পৰা আমি এটা সংবাদ মেল আয়োজন কৰিছোঁ। প্ৰথমতে মই আপোনালোকলৈ সংবাদ মাধ্যমলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো সংবাদ মেল দিয়াৰ এটাই উদ্দেশ্য আছে যে যোৱাকালি প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰিক মিডিয়াত দেখিবলৈ পালোঁ যে জগদীশ চৰকাৰে আমাৰ UPPL দলৰ সভাপতি তেখেত চৰ্দাৰ প্ৰমোদ বড়ো তেখেতক নিকৃষ্টভাৱে সমালোচনা কৰা আমি দেখিবলৈ পাইছোঁ। আৰু সেই সমালোচনাৰ প্ৰত্যুত্তৰ হিচাপে জগদীশ চৰকাৰক প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি সংবাদ মেলখন আয়োজন কৰিছোঁ। তো ইয়াৰ প্ৰত্যুত্তৰত এইটোৱেই ক'ম যে জগদীশ চৰকাৰ তেখেত এজন প্ৰাক্তন কাৰ্যবাহী সদস্য আছিলে BTCত, আৰু তেখেতৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু তেখেতৰ অপৰিপক্কতাৰ যিটো সেইটো আমি সকলোৱে জানো। আজি প্ৰমোদ বড়োক তেখেতে পাগলৰ লগত তুলনা কৰিছে, ছাগলৰ লগত তুলনা কৰিছে। যিটো চৰিত্ৰ তাৰ নিজৰে আছে, এই চৰিত্ৰটো তাৰ নিজৰে আছে। এটা ধৰাকাউৰীৰ নিচিনা যেনেকৈ কথাবিলাক কয়, তেখেতৰ কোনো আবুল তাবুল বুকে, সি বেলেগক আবুল তাবুল বোকাৰ কথাটো কৈছে, কিন্তু আচলতে তেওঁ আবুল তাবুল বুকিছে। তেওঁলোকৰ আচলতে এই হেৰিটো যিটো থৰকাচুটি হেৰুৱাইছে, যে আজি UPP দলৰ উত্থান ডিঙি পেলাই আৰু আজি তেওঁলোকৰ যিটো দলৰ যিটো বিপৰ্যয়, এই বিপৰ্যয়ৰ সময়ত এটা কথা আছে যে বিপদকালে বুদ্ধিভ্ৰষ্ট বুলি পেলাই কয়। এই বস্তুটো তেওঁলোকৰ হাতত হৈছে, তেওঁলোকৰ কাৰ্যক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে যা তা কথাবিলাক কৈ পেলাই নিকৃষ্টভাৱে মানুহ এজনক কমিউনেল এটা কথা লৈ পেলাই তেওঁ যি ভাষণ দিছে, তাৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা তেওঁৰ ওচৰত ল'ম। এইটো আৰু অতি সোনকালে তেওঁৰ ওচৰত আইনগত ব্যৱস্থা ল'ম। আমি চৰকাৰক আহ্বান জনাম যে এজন প্ৰতিনিধিয়ে, জনপ্ৰতিনিধিয়ে কেনেকৈ ইমান নিকৃষ্টভাৱে কমিউনেল কথাবিলাক কৈ পেলাই আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। মানুহ মাৰা কটাৰ কথা কৈছে, মানুহৰ মাটি কাঢ়ি নিয়াৰ কথা কৈছে। তো এনেকুৱা অমূলক অসাংবিধানিক কিছুমান কমিউনেল কথা কৈ, সাম্প্ৰদায়িক কথা কৈ পেলাই মানুহৰ মাজত বিভ্ৰান্ত গিজি সৃষ্টি কৰিব বিচাৰে। তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ জনাইছোঁ আৰু ইয়াত আমি আইনগত তেওঁৰ ওপৰত ব্যৱস্থা ল'ম। মই চৰকাৰক আহ্বান জনাম যে তেখেতৰ ওপৰত বিশেষ ব্যৱস্থা ল'ব লাগে। পুলিচ প্ৰশাসনেও বিশেষ ব্যৱস্থা ল'ব লাগে, আইনেও তেখেতক বিশেষ ব্যৱস্থা ল'ব লাগে, চৰকাৰেও বিশেষ ব্যৱস্থা ল'ব লাগে। কাৰণ আমাৰ মাজত ঐক্য, শান্তি, সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে যিখিনি সাম্প্ৰদায়িক যি মন্তব্য কৰিছে, তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু প্ৰমোদ বড়ো তেখেতক যি নিকৃষ্টভাৱে তেওঁ সমালোচনা কৰিছে, তাৰ প্ৰত্যুত্তৰত আমি এটাই ক'ম যে তাৰ যিটো চৰিত্ৰ, তাৰ যিটো পাগলৰ দৰে চৰিত্ৰ, এই চৰিত্ৰটো আনক ঠিলাব বিচাৰিছে। আজি জগদীশ চৰকাৰৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আমি সকলোৱে জানো। তেওঁ যিখিনি অবৈধভাৱে এপইণ্টমেণ্ট দিছিলে লাখ লাখ টকা লৈ পেলাই, আৰু সেই লাখ লাখ টকা লৈ পেলাই অবৈধ এপইণ্টমেণ্ট দিয়াটো সিদিনাখন কেছ কৰি পেলাই তাৰ চাকৰিখিনি গুচি গ'ল। আৰু তাৰোপৰি এতিয়া আচলতে চৰকাৰে যদি তেওঁলোকৰ লগত এলায়েন্সত নাথাকিলেহেঁতেন বা আমাৰ দৰে মানুহ যদি হ'লহেঁতেন, নিশ্চয় তেওঁ জেলত যাব লগা হ'লহেঁতেন। কিন্তু তেওঁ আজি BJP চৰকাৰৰ লগত একেলগে থকাৰ কাৰণে বা তেওঁলোক BPF চৰকাৰে তেওঁলোকৰ লগত একেলগে থকাৰ কাৰণে হয়তো তেওঁ জেল হাজতলৈ পঠোৱা নাই। কাৰণ যিখিনি তেওঁ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে তাৰ সম্পূৰ্ণ তথ্য পোৱাৰ পিছতো তেওঁক আচলতে জেলত পঠাব লাগে। আৰু তেওঁ এজন আজি কৰোণা ভাইৰাছৰ সময়ত ইমান এটা ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰাৰ কথা তেওঁলোকে কৈ থাকে বা চৰকাৰেও কৈ আছে, কিন্তু তেওঁ কালি এখন ষ্টেজ বনাই পেলাই, পেণ্ডেল বনাই পেলাই এখন ৰাজহুৱা সভা পাতি পেলাই তেওঁ মুকলিভাৱে ভাষণ দিয়াটো কিমান আইনগত, সেইটো চৰকাৰে বিবেচনা কৰিব। তো আমি ইয়াৰ কথাত এইটোৱে ক'ব পাৰিম যে আজি হাগ্ৰামাৰ ওচৰত ভোটবৈ হ'বৰ কাৰণে তেওঁ যিখিনি কাৰ্য কৰিব বিচাৰে আৰু তেওঁ বিতৰ্কিত মন্তব্য কৰি নিজকে হাইলাইট কৰিব বিচৰা যিটো মেণ্টেলিটি, মানসিকতা, সেইটো বন্ধ কৰিব লাগে। আৰু জগদীশে ভৱিষ্যতে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দিলে, আমিতো যিহেতু যোৱাকালি যি সাম্প্ৰদায়িক মন্তব্য দিছে তাৰ ওপৰত আমি আইনগত ব্যৱস্থা ল'ম। আৰু ইয়াৰ পিছত যদি হেৰি কৰে, আমি ডাইৰেক্ট কেছ কৰি পেলাই, আদালতৰ পৰা কেছ কৰি পেলাই তেওঁক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিম। তো আমি ইয়াৰ জৰিয়তে এইটোৱে কৈছোঁ যে জগদীশ চৰকাৰৰ নিচিনা BPFৰ নেতাবিলাকে আজি তেওঁলোকৰ বিপৰ্যয়ৰ সময়ত থৰকাচুটি হেৰুৱাইছে।
মানে কি ক'ব কি নক'ব আজি তেখেতসকলে এটা মানে বিৰাট মানে ঢৌ আনিব বিচাৰিছে অঞ্জলি দৈমাৰীক তেখেতসকলে জইন কৰাই পেলাই BPF-ত জইন কৰা দেখুৱাই পেলাই মানে বিৰাট এটা ঢৌ আনিম বুলি ভাবিছে কিন্তু আজি অঞ্জলি দৈমাৰী ৰাইজৰ ওচৰত কোনো প্ৰাসংগিক হৈ থকা নাই ৰাইজে খুব বেয়া মানে অঞ্জলি দৈমাৰীক আকলি ল'ব বিচৰা নাই এতিয়া বড়ো ৰাইজে সম্পূৰ্ণভাৱে অঞ্জলি দৈমাৰীৰ নিচিনা এজন ব্যক্তিক আজি আমাৰ বড়ো ৰাইজৰ মনৰ ভিতৰৰ পৰা মুছি দিছে যে তেওঁ এজন বড়োৰ নেত্ৰী বুলি পেলাই তেওঁক যি আগতে মানিছিলে তেওঁক আজি মানিবলৈ টান পাইছে কাৰণ তেওঁ এজন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ লগত জড়িত এটা দলৰ লগত তেওঁ মানে যোগদান কৰিছে তো মই ইয়াৰ জগদীশৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ সিদিনাখন তেওঁৰ আমোলত যিখিনি মানে লাখ লাখ টকা লৈ যি এপইণ্টমেণ্ট দিছিলে এই কথাটো আমি সকলোৱে জানো আৰু জানাৰ পিছতো তেওঁ লজ্জাবোধ কৰিব লাগিছিল আচলতে ৰাইজৰ ওচৰত কেনেকে মুখ দেখুৱাইছে আমি নাজানো এই তেওঁ আজিতে ৰাইজৰ ওচৰত কেনেকে ভোট খুজিবলৈ গৈছে আমি নাজানো তো তেখেতৰ নিজৰ চৰিত্ৰটোৱে বেয়া আনক কেনেকে বেয়া বুলি ক'ব পাৰিব তো মই কৈছো কি এটা মানুহক সমালোচনা কৰাটো কনষ্ট্ৰাকটিভ সমালোচনা কৰাটো বা ভালদৰে গঠনমূলকভাৱে সমালোচনা কৰাটো ইমান ডাঙৰ কথা নহয় কিন্তু মানুহ এজনক নিকৃষ্টভাৱে মিছা কথা কৈ পেলাই সমালোচনা কৰিব খোজাটো অত্যন্ত দুখজনক কথা তাতকৈ দুখজনক কথা হৈছে যে আমাৰ জাতি জনগোষ্ঠীৰ মাজত যিটো বিভেদৰ সৃষ্টি কৰিব বিচাৰে মাটি কাঢ়িব মানুহ কাটিব মানুহ মাৰিব এই কথাটো আমাৰ ভিতৰুৱাভাৱে মানে UPPL দলৰ উদ্দেশ্য আছিল বুলি পেলাই কোন কথাক ৰেফাৰেন্স লৈ পেলাই কৈছে পৃথ্বীৰাজ মেছ তেখেতে চালাকাটিত এপইণ্টমেণ্ট মানে কেণ্ডিডেট নোপোৱাৰ কাৰণে চালাকাটিত কেণ্ডিডেট নোপোৱাৰ কাৰণে মিছা মিছা কিছুমান অভিযোগ আনি পেলাই UPPL দলৰ ওপৰত অভিযোগ আনি পেলাই তেওঁ প্ৰেছ মিট দিছে আৰু সেই প্ৰেছ মিটৰ জৰিয়তে তেওঁ ক'ব বিচাৰিছে যে মই UPPL দলে যেহেতু মোক মানে চালাকাটিত টিকেট নিদিলে গতিকে মই তাত নাথাকো আৰু মই UPPLৰ বিৰুদ্ধে মানে মিছা মিছা অভিযোগ আনি পেলাই তেওঁলোকৰ যিটো মানে ওজন সেইটো মই ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰিম বুলি পেলাই তেওঁ মানে ধৰি লৈছে আৰু ইয়াত আমি আজি স্পষ্ট হৈ পৰিল আমি আগতে সন্দেহ কৰিছিলো যে পৃথ্বীৰাজ নাৰায়ণ এজন BPF-ৰ মানে দালাল BPF-ৰ এজেণ্ট আমি সেই কথাটো আগতে কিছু সন্দেহ কৰিছিলো আৰু আজি স্পষ্ট হৈ গ'ল যে পৃথ্বীৰাজ নাৰায়ণ এজন মানে BPF-ৰ দালাল আৰু BPF-ৰ এজেণ্ট আৰু এজেণ্ট হিচাপে কাম কৰি পেলাই আজি তেওঁ মানে এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰিছে তো মই স্পষ্ট কৰি দিছো যে পৃথ্বীৰাজ নাৰায়ণৰ কথাক লৈ পেলাই জগদীশ চৰকাৰে যি ধৰণৰ মানে বেয়া সাম্প্ৰদায়িক মন্তব্য দিছে তাৰ বিৰুদ্ধে আমি অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ কৰিম যোৱাকালি আমি প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়াত দেখিবলৈ পাইছোঁ প্ৰাক্তন EM জগদীশ চৰকাৰ ডাঙৰীয়াই কিছু আমাৰ সভাপতিৰ ডাঙৰীয়াৰ এগেইনষ্টে কিছু আবুল তাবুল বকা আমি দেখিবলৈ পাইছোঁ আমি ক'ব বিচাৰিছোঁ বিনাশকালে বিপৰীত বুদ্ধি জগদীশ ডাঙৰীয়াই তেওঁ কেইদিনমান আগত কিছুমান সংগঠনৰ বিষয়ে তেওঁ আবুল তাবুল বকিছিল আকৌ ঠিক এসপ্তাহৰ পিছত তেওঁ আকৌ ক্ষমা বিচাৰৰ নিচিনাও হৈছে ইয়াতে বুজা যায় কোন পাগল আৰু কোন ছাগল ৰাইজে গম পাইছে আৰু তেওঁ কৈছে UPPL চৰকাৰ আহিলে প্ৰমোদ বড়ো ডাঙৰীয়াসকলে মাটি বাৰী কাঢ়ি লৈ যাব কিন্তু আপোনালোকক মই এটা বস্তু ক'ব বিচাৰিছোঁ তেওঁ 15 বছৰ লেণ্ড এডভাইজৰী কমিটিৰ তেওঁ মেম্বাৰ আছিলে আৰু 15 বছৰ তেওঁ লেণ্ড এডভাইজৰী কমিটিৰ মেম্বাৰ থাকাকালীন BPF চৰকাৰে জেনেৰেল মানুহৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া নাই উদাহৰণস্বৰূপ খৈৰাবাৰীৰ ৰাণী পুখুৰী মাতৃ প্ৰতিষ্ঠান নামৰ পুখুৰীটো মাতৃ প্ৰতিষ্ঠানৰ নামত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া নাই আৰু কিমান মানুহে আমাৰ জেনেৰেল মানুহে মাটি ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে BPF চৰকাৰৰ তাত হাবুডুবু খাব লগা হৈছিল সন্মানীয় জগদীশ চৰকাৰ ডাঙৰীয়াই আপুনি লেণ্ড এডভাইজৰী কমিটিৰ মেম্বাৰ আছিল আপুনি কিয় মাত এষাৰ দিয়া নাই এটোই বুজা যায় কোনে মাটি কাঢ়িছিল আৰু কোনে মাটি ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া নাই এটো জগদীশ চৰকাৰ নিজেই জড়িত আছে লেণ্ড এডভাইজৰী কমিটিৰ যেতিয়া মেম্বাৰ আছিল আৰু তেওঁলোকে কৈছে UPPL আহিলে মাটি বাৰী কাঢ়ি লৈ যাব এইটোই বুজায় কোন আৰু পাগল কোন ছাগল নিজেই পাগল ছাগল এখানে বেলেগকো পাগল ছাগল বুলি ভাবিছে